নোৱাৰে বন্ধ কৰচোন Hi everyone. আজি আহিছো আমি দশভূজা মন্দিৰলৈ এইটো মন্দিৰ এয়া দুৰ্গা মন্দিৰ হয় ইয়াতে আহিছো এয়া মা আৰু এয়া মোৰ ভন্টি ৰাজশ্ৰী নামটোৱে পাহৰি গলো জয়শ্ৰী আৰু এয়া দশভূজা মন্দিৰ এইবাৰ মন্দিৰ এইটো মা দুৰ্গা এয়া মা দুৰ্গা ধুনীয়াকৈ বিৰাজমান হৈ আছে এয়া দশভূজা মন্দিৰ আমাৰ গাঁৱৰ মই যিহেতু মাহঁতৰ ঘৰত আহিছোঁ এয়া আমাৰ গাঁৱৰ দশভূজা মন্দিৰ মন্দিৰ ভাগ এয়া এফালে এয়া পথাৰ আৰু এয়া হৈছে কেতেকী গছ কেতেকী ফুলৰ গছ এয়া কেতেকী ফুলৰ গছ কৰাচোন ৰ'বা বান্ধাকবি এগিলাটো বহুত দিনৰ পৰা কমিছে এগিলা দেখাটো বেয়া লাগিল তাই অলপ ওচৰত গৈ ভিতৰখিনি কৰি আনা আপোনাৰ ল'ৰা চৰাকে আপোনাৰ ভাগ কৰি আনা মই আকৌ ভাবি আছো আৰু এৰে চলি এটা
এয়া মন্দিৰৰ পৰা আমি আহি পাই গ'লোঁ ঘৰ। মন্দিৰৰ পৰা ঘৰত আহিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।